গাইজ এতিয়া আমি ৰেডি হ'বলৈ ওলাইছোঁ। গোটেইকেইটা ৰেডি আমি যাবলৈ ওলালোঁ। চলো 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 চলো। সন্ধিয়াৰ দৃশ্য আমি ওলালোঁ। ইয়া বাগুৰুং বা গাইজ এয়া সন্ধিয়া আমি ওলাই আহিছোঁ গোটেইকেইটাই। আমি ইয়াতে বহি লৈছোঁ। रात में घूमने का मजा ही अलग होता है। কি তাৰ মানে এইটো কি পজিশ্যন কি মানে ও আচ্ছা আচ্ছা মানে দেখা হি নাই ইসকা। আমি আন্ধাৰতে আকাশী গংগা চালোঁ আৰু ইপিনে কিবা কৰি আছে বোধহয়। এই ভগৱান বাইদেউ ৰেকৰ্ড হৈছে কিন্তু তুমি পা দিছা। উফ ৰাম ইমান ধুনীয়া চেঁচা বতাহ দে। আমি কি চালোঁ তাৰপিছত শংকৰদেৱৰ জন্মভূমি চালোঁ। আজি মানে ৰাতিৰ কাৰণে বহুখিনি ঠাই বন্ধ হৈছে, তো সেইকাৰণে আমি কালি মৰ্ণিং আৰু যিমানখিনি আছে সেই ইমানখিনি চাম। আৰু ৰাতি মানে বেছিকৈ ভালদৰে ভিডিঅ' কৰা নহ'লে কালি ভালদৰে ভিডিঅ' কৰিম। আৰু এই 9 লিটাৰ পানী 50 টকা। মেখেলা দাঙি দাঙি ওপৰত উঠা লগা হৈছে 3 তালাত। লাইটবিলাক দিয়া নাই পাই গ'লো পোহৰ। এয়া মেখেলা দাঙি দাঙি গাইজ ৰুম আহি পালোঁ। এতিয়া কাপোৰ চেঞ্জ কৰোঁ আৰু কালি মৰ্ণিং লগ পাই আছোঁ আপোনালোকক। বাই বাই।